আজি আমাৰ বিদ্যালয়ত দুগৰাকী এগৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰীৰ শুভ জন্মদিন। সঞ্জন বৰ্মন আৰু নৱম শ্ৰেণীৰ শ্ৰুতিমা ৰয়ৰ শুভ জন্মদিন। আমি আগত দৰে ছাত্ৰ ছাত্ৰী যেনেকৈ আমি পাছ কৰিছোঁ, আজিও দেখো দুজনৰ বাৰ্থডেও আমি আমি অকল সংকল্প লওঁ, আমি বিদ্যালয় পৰিষ্কাৰ হৈ আহিম, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম, বিদ্যালয়ৰ নিয়ম মানি চলিম। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয় আহিম আৰু চেষ্টাৰ শ্ৰদ্ধা জনাম। আমি সদায় লিখিম, আমি দেশৰ ভৱিষ্যত নাগৰিক, আমি দেশৰ সন্মান ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিম বুলি সংকল্প